নমস্কাৰ, মই হেমেন অৰ্ণৱ। পুনৰ নতুন এটি বিষয় লৈ আপোনালোকৰ মাজত আজি আহি উপস্থিত হৈছোঁ। আজিৰ বিষয়বস্তু হৈছে, যেতিয়া আমি অলংকাৰসমূহ গাবলৈ আৰম্ভ কৰোঁ, যেতিয়া আমি পাল্টাসমূহ প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়া বহুতেই কেনেকৈ প্ৰেক্টিছ কৰিব লাগে সেই কথাটো নাজানে বা দৃষ্টিগোচৰ নহয়। ইতিমধ্যে মই আগৰ ক্লাছত কৈছোঁ, যিহেতু সংগীত গুৰুমুখী শিক্ষা, গুৰু অবিহনে এই শিক্ষা ভালদৰে আগবঢ়াই লৈ যাব নোৱাৰি। সেইকাৰণে প্ৰপাৰ গাইড প্ৰেক্টিছৰ সময়ত লাগে। নহ'লে ভুলকৈ যদি আমি প্ৰেক্টিছ কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ ভোকেলৰ যিমানখিনি ডেভেলপ হ'ব লাগে সিমানখিনি ডেভেলপমেণ্ট নহয়। এতিয়া কথাটো হ'ল, আমি যেতিয়া প্ৰেক্টিছ কৰিব আৰম্ভ কৰিম, অৰ্থাৎ অলংকাৰ গাব আৰম্ভ কৰিম, আমি মুখখন, আমাৰ মুখমণ্ডল কিমান মেলি প্ৰেক্টিছ কৰিব লাগে, অৰ্থাৎ আমাৰ মুখখন কিমান মেলিব লাগে সেই কথাটো জানিব লাগিব। এতিয়া আৰম্ভণিতে যদি আমি অংক এটা ভুলকৈ পাতোঁ, তাৰ শুদ্ধ উত্তৰ ওলাব জানো? যিমান মাথা মাৰি থাকিলেও শুদ্ধ উত্তৰ নোলায়। অৰ্থাৎ আমি অংকটো পাতোঁতে শুদ্ধকৈ পাতিব লাগিব। তেতিয়াহ'লে এবছৰ নহয়, দুবছৰ নহয়, 5 বছৰ পিছত হ'লেও শুদ্ধ উত্তৰ ওলাবই। মই এই কথাটোৱে ক'ব বিচাৰিছোঁ, আমি যদি আৰম্ভণিতে শুদ্ধ ৰূপত যদি আমি প্ৰেক্টিছ কৰিবলৈ নিশিকোঁ, তেতিয়াহ'লে পিছলৈ বহুত ডাঙৰ প্ৰব্লেম হ'ব। অৰ্থাৎ বিল্ডিং এটাৰ ফাউণ্ডেশ্যনটো যদি মজবুত হয়, তেতিয়াহ'লে কি হ'ব, আমি তাৰ ওপৰত বনাই গৈ থাকিব পাৰিম। আৰু যদি ফাউণ্ডেশ্যনটো বেয়া হয়, তেতিয়াহ'লে বিল্ডিং বেছি ওপৰলৈ আমি বনাব নোৱাৰিম, বাগৰি যাব। গতিকে আৰম্ভণিতে শাস্ত্ৰীয় সংগীত শিকোঁতে আমি কেইটামান কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। যেনে আমাৰ মুখমণ্ডল, আমি কিমান মুখখন মেলি প্ৰেক্টিছ কৰিম সেই বিষয়টো জানিব লাগিব, সেই কথাটো জানিব লাগিব। অৰ্থাৎ মই দেখুৱাই দিছোঁ, সা ৰে গা মা পা ধা নি সা, সা নি ধা পা মা গা ৰে সা। আমি প্ৰেক্টিছ কৰোঁতে আমাৰ মুখমণ্ডল আমি এই দুই আঙুলৰ সমান মেলি প্ৰেক্টিছ কৰিব লাগে। অৰ্থাৎ ইমানখিনিমান আমি মুখখন মেলিব লাগে। ইমানখিনিমান হ'লে কিমান হ'ব? সা ৰে গা মা পা ধা নি সা, সা নি ধা পা মা গা ৰে সা। আৰু মই আগতে কৈছোঁৱেই যে লাজ, শংকা, ভয় আমি একাষৰীয়া কৰি থ'ব লাগিব। প্ৰেক্টিছ কৰাৰ সময়ত আমি মুখখন পূৰা খুলি প্ৰেক্টিছ কৰিব লাগিব। অৰ্থাৎ মুখখন পূৰা আমি মেলি প্ৰেক্টিছ কৰিব লাগিব। যদি আমি সা ৰে গা মা পা ধা নি সা, সা নি ধা পা মা গা ৰে সা, এনেকৈ যেতিয়া গাম, মই মুখখন নেমেলাকৈও গাব পাৰোঁ। অৰ্থাৎ মই মুখখন কম মেলিও প্ৰেক্টিছ কৰিব পাৰোঁ, যিহেতু মই বহুত প্ৰেক্টিছ কৰিছোঁ। জ ৰে গা মা পা ধা নি সা, সা নি ধা পা মা গা ৰে সা, জ ৰে গা মা পা ধা মা পা ধা নি সা। যেতিয়া আমি প্ৰেক্টিছ কৰি আমাৰ যেতিয়া ভইচটো ভিতৰৰ পৰা খোল খাই যাব, তেতিয়া আমি মুখখন ইমান নেমেলিলেও কথা নাই। কিন্তু আৰম্ভণিতে, প্ৰাৰম্ভিক পৰ্যায়ত আমি মুখখন এই দুই আঙুলৰ সমান মেলিব লাগিব। এইকাৰণে মেলিব লাগিব, এই দুই আঙুলৰ সমান যেতিয়া মুখখন মেলি আমি প্ৰেক্টিছ কৰিম, তেতিয়া আমাৰ ভইচটো ভিতৰৰ পৰা ওলাবলৈ আৰম্ভ কৰে। অৰ্থাৎ ভিতৰৰ পৰা যেতিয়া আমাৰ ভইচটো ওলাব, তেতিয়া আমাৰ নেচাৰেল ভইচটো ওলাব। আৰু নেচাৰেল ভইচ সদায় মানুহৰ গ্ৰহণযোগ্য নহয় জানো? যেতিয়া আমাৰ ভইচটো নেচাৰেল হ'ব, মানুহে শুনি ভাল পাব। কেতিয়াবা কি হয়, বহুতে নাজাল ইউজ কৰে। নাজাল ইউজ কৰিলে সেই ভোকেলটোতো আমাৰ সংগীত জগতত কেতিয়াও একচেপ্ট নহয় জানো? গতিকে মানুহে ভাল ভইচ এটা, নাজাল নাথাকা ভইচ এটা শুনিবলৈ বিচাৰে। গতিকে সদায় আমি আৰম্ভণিৰ পৰাই প্ৰেক্টিছ কৰোঁতে
দুই আঙুল মুখখন মেলি প্ৰেক্টিছ কৰিব লাগে, ভিতৰৰ পৰা গাব লাগে আৰু নজল কেতিয়াও ইউজ কৰিব নালাগে আৰু লাজটো একাষৰীয়া কৰি থ'ব লাগে। গতিকে মই গাই দেখুৱাইছোঁ। সা ৰে গা মা পা ধা নি সা সা নি দা পা মা গা ৰে সা। কিন্তু আমি সা ৰে গা মা এনেকৈও মিলিব নালাগে। তেনেকৈ মিলিলেতো অদ্ভুত ভইচ ওলাই যাব। নিশ্চয় মই কি বুজাব খুজিছোঁ আপোনালোকে বুজি পাইছে। গতিকে আকৌ ৰিপিট কৰিছোঁ, ৰাতিপুৱা উঠি আমি ওম প্ৰেক্টিছ কৰিব লাগে 10 মিনিটৰ পৰা আধা ঘণ্টা। তাৰপিছত যেতিয়া আমি অলংকাৰসমূহ প্ৰেক্টিছ কৰিম, দুই আঙুল মুখখন মেলিব লাগে আৰু লাহে লাহে নোটবিলাক লগাবৰ কাৰণে চেষ্টা কৰিব লাগে। প্ৰথম পৰ্যায়ত আমি হাৰমনিয়ামত নোটবিলাক বজাই বজাই প্ৰেক্টিছ কৰিব লাগে। যেতিয়া আমাৰ কনফিডেঞ্চ আহি যাব, তেতিয়া আমি তানপুৰাৰ সহায় লৈ সেই নোটসমূহ আমি গাবলৈ চেষ্টা কৰিব লাগে। গতিকে ইয়াৰ পিছৰ ক্লাছত বেলেগ এটি বিষয় লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।